পূজাৰ বন্ধত ভাইটিহঁত আহিছিলে গুৱাহাটীৰ পৰা। ভাইটি, ভাই বোৱাৰী আৰু আমাৰ টিকলু, কাব্যনীল। ভাইটিহঁতৰ লগতে আমি অৰুণাচললৈ গৈছিলোঁ। অৰুণাচলৰ মনোমোহা পৰিৱেশত কিছু সময় কটাম বুলি, এটা দিন আনন্দৰে কটাম বুলি আমি প্ৰথমতে ডিগাৰুলৈ গ'লোঁ। ডিগাৰুত কিছু সময় থাকিলোঁ। তাত বহুত ভিৰ ভাৰ আছিলে, গতিকে তাত খোৱা বোৱাৰ কথা আৰু নাভাবিলোঁ। ডিগাৰুৰ ভিডিঅ' আগতেও মই আপলোড দিছিলোঁ, ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে যদি বিচাৰে চাই ল'ব পাৰিব। আৰু ডিগাৰুৰ পৰা উভতি আহোঁতে নামচাই পোৱাৰ আগতে ৰাস্তাৰ কাষত এইখন ৰিজৰ্ট দেখিলোঁ। ৰিজৰ্টখন এতিয়াও কমপ্লিট হোৱা নাই, হয়তো ডিচেম্বৰ জানুৱাৰী মাহলৈকে হৈ যাব। কিন্তু ইমানেই মনোমোহা পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ। এইখন ৰাস্তাৰ পৰা ৰিজৰ্টলৈ যাবলৈ এখন সৰু দলং এখন আছে, ধুনীয়া কাঠৰ দলং। আৰু ৰিজৰ্টটোৰ আগফালে আৰু পিছফালে এখন নদী আছে। নদীখনৰ চাৰিওফালে আৰু ৰিজৰ্টটোৰ চাৰিওফালে ইমানেই সেউজীয়া ধুনীয়া পৰিৱেশ যে আমি ৰাস্তাৰ পৰা চাই ৰৈ থাকিব নোৱাৰিলোঁ। আৰু তাতেই খোৱা বোৱা, এইখন দলং ইমান ধুনীয়া, তাতে খোৱা বোৱা কৰিব পাৰোঁ নেকি আহি চালোঁ, সুধিলোঁ, দেখিলোঁ খোৱা বোৱাৰো সুন্দৰ ব্যৱস্থা আছে। গতিকে ভাবিলোঁ এই মনোমোহা পৰিৱেশতে আজি ইয়াত খাম। ইয়াত এনেকৈ চাংঘৰ, সৰু সৰু হাট, মানে চাংঘৰৰ নিচিনাকৈ বনাই থোৱা আছে আৰু অলপ জাপানীজ ষ্টাইলত এনেকৈ খোৱাৰ ব্যৱস্থা আছে। গতিকে আৰু পলম নকৰিলোঁ, হাতত তুলি ল'লোঁ মেনু কাৰ্ড আৰু অৰ্ডাৰ কৰিবলৈ আমি লাগি গ'লোঁ। ৰিজৰ্টটোৰ এই যে বহা অকণমানি হাটটো আছে, এই হাটটোৰ পিছফালে মই কৈছোঁৱেই এখন ধুনীয়া নদী বৈ গৈছে। নদীটোৰ পানীখিনি ইমানেই ফটফটীয়া পৰিষ্কাৰ, তাত মানে সৰু সৰু মাছ একেবাৰে তলিলৈকে দেখি পায়, নদীখনৰ তলিলৈকে তাত কি কি আছে চব দেখি পায়, শিল চিল এইবোৰ। আৰু মাছ তাত ঘূৰি ফুৰিছে, মানে গোটেই নদীটোত মাছে সৰু ডাঙৰ মাছ কিছুমান খেলি ফুৰিছে। আৰু মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাত ভালকৈ ফুটি নুঠিলে ভিডিঅ'ত মাছখিনি। আৰু আমাৰ টিকলুৱে কি কৰিছে, বাৰে বাৰে ওপৰৰ পৰা মাছখিনি দেখে যে, আৰু সি মানে তললৈ নামি যাব বিচাৰিছে, মই ফিছ লাগে বুলি। এবাৰ নামিব বিচাৰে, এবাৰ উঠিব বিচাৰে। খুব ফূৰ্তি কৰিছে সি, খুব এনজয় কৰিছে মানে ইয়াত সি আহি। আৰু পৰিৱেশটো মানে ইমানেই বেছি ভাল লাগিছে, নদীৰ ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ, একদম মানে বেলেগ। আৰু অলপ ডিগাৰুৰ পৰা ঘূৰি ফুৰি আহি মানে ইমানেই আমাৰ ভাগৰ লাগিছে, গতিকে ইয়াত আৰামত বহি মানে বেলেগ ধৰণৰ আমেজ আমি লৈ আছোঁ। অৰ্ডাৰ কৰিলোঁ, বহুত সময় হ'ল অৰ্ডাৰ কৰা খানা, এতিয়ালৈকে আহি পোৱা নাই। অলপ দেৰি কৰিছে খানাটো, মানে অৰ্ডাৰখিনি বহুত দেৰি কৰিছে পোৱালৈকে, কিন্তু হ'লেও আমনি পোৱা নাই আমি। ইয়াত বহি ইমান ভাল লাগিছে, ধুনীয়াকৈ এনজয় কৰিছোঁ। আৰু টিকলাটোৱে মানে বেছি এনজয় কৰিছে, আৰু সি গোটেই পৰিৱেশটো বহুত ধুনীয়া। আপোনালোকেও এবাৰ এই ৰিজৰ্টটোলৈ এবাৰ আহিব, মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাব। ভালকৈ সম্পূৰ্ণ হৈ উঠা নাই এতিয়াও, মই দেখুৱাইছোঁৱেই সমস্ত পৰিৱেশটো, সম্পূৰ্ণ হৈ উঠা নাই। সম্পূৰ্ণ হৈ উঠিলে চাগে মানে বহুত বেছি আৰু ভাল লাগিব। তেওঁলোকে কিবাকিবি আৰু অলপ বনাই আছে ধুনীয়া কৰিবৰ কাৰণে। জানুৱাৰী মানত আকৌ আহিম, তেতিয়া আৰু ভাল লাগিব চাগে পৰিৱেশটো। আৰু সেই যে নদীখনৰ কথা কৈছোঁ, তাত মানে গাও ধুইছে মানুহে, মানে সৰু সৰু ল'ৰা ছোৱালীবোৰে তাত নামি নামি গা ধুইছে, ইমানে চফা পানীখিনি, সেইখিনি পানীখিনি। নেক্সট টাইম আমিও সাজু হৈ আহিম, গা ধুব পৰাকৈ কাপোৰ কানি লৈ আহিম, বহুত ভাল লাগিব। খানা আহি পাওঁতে মানে ইমানেই দেৰি কৰিছে, খানালৈ ৰৈ ৰৈ মোৰ টোপনিয়ে আহি গ'ল। নদী মাথো বয়, কালৈ কোন ৰয়,
বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰেৰে শিমিলিব জানে বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ উখকা যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ উখকা ঢলে পাৰ ভাঙে জাজি ভাঙি আনে নৈয়ে কিবিকিনি মানে বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে আৰু এনেকৈ এটা সুন্দৰ দিন অতিবাহিত কৰি আমি আমাৰ আৰম্ভ হ'ল উভতনি যাত্ৰা আজিলৈ আহিছোঁ বাই বাই